বস না ডিউটি যাবি না যা টাইম হইছে মই কামুৰিছে ডেংগু চেংগু হ'ব নেকি মই খুজতি উঠিছে আৰু দেৰি কৰিছে কুকুৰা কৈছে নেকি তো মুগা তোমাক উঠছিলো কি মুগা আছে তোৰ কি মুগা আছে কি মুগি আছে এইগিলা ভাল খাইছে না দেৰি হা কামুলৰ কাছে উঠছিলো বছক ফোন কৰবা আমাৰ তামোল তই হোৱাই বে হোৱাই কলবি নেকি নকলা না ৰ থাক ইতে ই মোকে খাদবা লাগছি এই কথাই নাহে মই এতিয়া পৰবা লাগব ইমান দেৰি লগে লগে আহিব নাহে ৰাতিপুৱা বৈতা আহিম নেকি ৰাতিপুৱা অলপ মোক দিগদাৰ আছে আজি ভাল বস্তিছে নহ'লে মোক টুকুৰা টুকুৰা কৰলাক হয় বছ এটা ডাঙৰ কথা হ'লে মই আৰু চশমাযোৰ পিন্ধিলে দেখা নাপাওঁ নেহে মূৰ্খ কলা চশমা পিন্ধে ৰাত্ৰি দেখা পাই নেকি চঠা মূৰ্খ বহুত ইত্যা মোৰ লগত বছ সেটি বেৰা আছে যাবা নৰি দিছো নে তই চশমা খুলবি না খুলি আছো বছ বছ খোলা খাইছে Bos, saya gak nonton lagi. lagi klub damai so Polita, Manuel Kola. Oh sir, तुम बेटा ही दौड़ी दौड़ी जाम मिशन चाइना साम दौड़ी दौड़ी जाम मिशन दौड़ी दौड़ी जाम मिशन चाइना साम दौड़ी কি চলিছে মই বহুত বস্তু চলিছে মোক সিদিনা আকোডাল দিয়ে মোক টিটো দিয়া খালি মোক জাঙিয়াটো লাগে মোৰ বহুত কোটি টকা জাঙিয়াটো মোক যেনেকে নহ'লে আপুনি আনি দিয়ক ৰিলেক্স কৰ অলপমান চাইলেণ্ট থাক ছাৰ মোৰ সেইটো বহুত মৰমৰ দিয়া জাঙিয়া আছিল মোক লাগে লাগে মোক ভাল লাগে মোৰ তোমাৰ কথাবোৰ কবিতা ছাৰ মোক যেনেকে নহ'লে ন্যায় লাগে আপুনি আপোনাৰ ঘৰত যাব লাগিব মই ক্ৰাইম চিনটোত যাই একবাৰ ভালকে চেক কৰিব লাগিব তাৰপিছত আমাৰ ইনভেষ্টিগেশ্যন আৰম্ভ কৰি দিম ছাৰ মই যাব পাৰোঁ যাওক যাবলৈ খোজোতেই সমুখীব দুপৰ আগতে নতুনৰ ৰদালি ছাৰ আহক খিৰিকী মেলোতে চকুৰ পচাৰ দেখিলো তোমাকে ডিউটি আছে মনে মনে থাকা মনত আছেতো মোৰ এইবিলাক গোটেইখিনি নোট কৰিব হা চিন্তা নকৰিব আপুনি আপোনাৰ জাঙিয়াটো আমি অতি সোনকালে উদ্ধাৰ কৰাৰ ব্যৱস্থা কৰি আছোঁ এতিয়া আমি আমাৰ ইনভেষ্টিগেশ্যন আৰম্ভ কৰিম কলিতা এনেকুৱা টাইপৰ জাঙিয়া যদি দেখা পোৱা না চোতালত যাৰে চোতালত দেখা চিধাই উঠি লৈ যা বছ কালি যে আমি চুৰ দিয়া কৰিব গৈছিলোঁ তাই জাঙিয়া মালিকটো কেছ দিছে যায় এতিয়া আমি দেখোন জেলত যাব লাগিব মই আছোতো মই থাকোঁতে ইমান টেনশ্যন ল'ব নালাগে তই বছ
আজি ডাঙৰ এটা বস্তু চাব লাগিব মাৰ্ডাৰ বস্তু মোৰ তিৰিজন হয় দুদিনৰ কথা শুনি থাকে দাই নাই মোৰ তাতে এইভাৰ বিৰাট তিৰিটো बहुत टान टान पेशाब करा लगा है মালদাৰ বস্তু লাগে এইখান উঠং নেকি ओ बस नरा নৰা মই ডুবাইত PhD কৰিছো নাম আছে মোৰ বিদেশৰ এইখান উঠম আছে 50,000 টো আৰামছে টেনশনে নাই যা ইফালে যা কাহে তই আগত বুঝাইছা খাবৰ কাৰণে পাছত যা হাও নিলাক মোৰ পিল খান চুৰ কৰলা হাও নিদিয়ে মোৰ সংসাৰ কেনে নাম দিয়ে ৰ যা নি মই আইনৰ সহায় ল'ম যা নি আর এখন গাড়ী আহি আছে কালি যে কমপ্লেইন দিছিল ঠিকানে পাওঁ মই হয় নেকি ঠিকানে লাগে মোৰ বলাছো চাও বস পুলিশ আছে কেনচুৰং গাড়ী বসে এতিয়া যি কৰা কৰ আৰে মই আছোতো মই থাকোঁতে ইমান টেনশ্যন কিহৰে বস থাকোঁতে পুলিচৰ উল্টাকে মাৰি বেগৰ পকেট মাৰি লৈ যাম মই টেলেণ্ট আছেতো আগফালে দিয়া ঘূৰিয়া যা পুলিচে মোক ধৰিব পুলিচ মোৰ বাওহাতৰ খেল গিলা মোৰ ঐ বাটি ভৰাই চিৰা খাবি বহুত জুঙৰ ডিউটিত আছে ঐ লাইসেন্স ক'ত তহঁতৰ আপুনি এটা লাইচেন্স বিচাৰি আছে আপোনাৰ তিৰি আহে চেনি খাই আছে চেনি খাইছে চেনি খাৱাই বস্তু চেনি খাবই আৰু মোৰ তিৰি এনেও বেলেগক খোৱা এই চেনিৰ কথা মানে আপোনাৰ তিৰি আপোনাৰ যে পশ্চিমত দেখি যে খোজে কি নাম আছিল তেখেতো পশ্চিম মোৰ পশ্চিম চাইডে জগবন্ধু আপুনি জাগাত ধুছে একদম জগবন্ধু আপোনাৰ তিৰিৰ লগত এই পাথৰত যে কাৰ মাটি আছে ৰত্নেৰ মাটিৰ এটা যে ঘৰ আছে তাতে আপোনাৰ তিৰিৰ লগত লিলিমাই কৰি আছে গতিকে এই ৰত্নাখনৰ আপুনি এটা মাৰ্কা ফাটি লাভ নাই ইয়াতে গাড়ী ধৰি কিন্তু কেইটকা পাব আপোনাৰ তিৰি বেচক আপুনি তিৰিক বেচলে আপুনি সুখত থাকিব পাৰিব নাম তই স্যার নমি আছো নাম পয়সা দি পয়সা নাই পয়সা লেতে দাঁত দিখ ভাই চলো তো হাসা কইছা না পাছে মিছা ক'ব লাগে কি চাওক আমাক আপোনাৰ নিচিনা ইমানদৰে আৰক্ষী বিষয়া এটাক মই মিছা কথা ক'ম আপুনি ভাবিব পাৰিছে তেনেকৈ মিছা কথা ক'ম আপোনাক মই নিজ চকুদি দেখি আহিছোঁ মোৰ মিছা কথা কৈ অভ্যাস নাই ছাৰ আপুনি বিশ্বাস কৰিব আপোনাৰ মই ভালৰ কাৰণে কৈছোঁ কি কৰে এতিয়া আপুনি কৰক মই সেইবিলাক নাজানো মই এতিয়া যাওঁ মোৰ মই এতিয়া কি কৰোঁ ভাই দে তাই থেংক ইউ তুমি মোক বাচাই দিলা দেই তুমি মোক বাচাই দিলা বিষাদ এই জগবন্ধুৰ ইমান সাহস ইয়াৰ ইমান সাহস হৈছে সি মোৰ তিৰিৰ গাত হাত দিয়ে মই সুদাই নেৰো মই কাকো সুদাই নেৰো মই আজি এনকাউণ্টাৰ কৰিম কৈ দিছো এই যাত্ৰাৰ শেষ ক'ত মই নাজানো আৰম্ভণি ক'ত তাকো নাজানো মই মাথো গৈ আছো জয় মাতৃভূমি চিনা নাই মোক এই জগবন্ধুক মই শেষ কৰিম আজি শেষ কৰিম যাওক দে ইমান দাবা নৰো আৰু ইমান বয়স হৈছে ৰাও
করি শেষ করি জগবন্ধু মই জানো তই ইয়াতে আছা মই তিনিক লগি গণি চুপচাপ ওলাই আহ নহ'লে কিন্তু মই মোৰ বল প্ৰয়োগ কৰিবলৈ বাধ্য হম 1 2 3 স্যার আপনার গোটা সরে গৈছে আপনার তিরিও ঘৰত আছে আৰু আপনার মানিবেগো পকেট মাৰি নিছে আপনার তিরিতে মোক কন্ট্রোল রুমত ফোন করছিল আপনার ভাত খাওয়া যাবা দিছে